হাই গাইজ, ওয়েলকাম টু মাই চেনেল। দেখিছে আজি মই আপোনালোকৰ আগত কাচকলৰ এটা আনকমন ৰেচিপি লৈ আহিছোঁ। আনকমন মানে কাচকলটোৰ ফ্ৰাই সকলোৱে খায়, কিন্তু আজি মই অকণমান বেলেগ ধৰণে দেখুৱাব বিচাৰিছোঁ। কেনেকুৱা পাই নাজানো, কিন্তু মই এইটো ৰেচিপি মই শিকিছিলোঁ মোৰ এগৰাকী সাউথ ইণ্ডিয়ান ফ্ৰেণ্ডৰ পৰা। আমি য'ত থাকোঁ তাতে থাকে, আমাৰ লগত আছিলে, তেওঁ শিকাইছিলে। চিম্পলেই হয় ৰেচিপিটো। আৰু তেনেহ'লে আপোনালোকক বেছি দেৰি নকৰোঁ, তেনেহ'লে আহকচোন মইনো কাচকল ফ্ৰাই কেনেকৈ কৰিলোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। এয়া দেখিছে মই কাচকলকেইটা কাটি লৈছোঁ ভালদৰে। এনেকৈ বাকলি গুচাই ল'ব লাগিব, সকলোৱে জানেই এইটো। এয়া বাকলি গুচাই লৈছোঁ। তাৰপিছত বাকলিকেইটা ইয়াক গুচাই লোৱাৰ পিছত দেখিছে সমান টুকুৰ কৰি কাটি লৈছোঁ। তাৰপিছতে আমি এনেকৈ স্লাইচ কৰি ল'ব লাগিব। দেখিছে এনেকৈ বা এনেকৈও আমি স্লাইচ কৰি ল'ব লাগিব। এতিয়া গোটেই টুকুৰ কাচকল মই এনেকৈ কাটি লম। এয়া দেখিছে কাচকলখিনি কাটি এনেকৈ হৈ গৈছে এতিয়া। আৰু ইয়াৰ বাবে লাগিব কাচকলখিনি মই থৈছোঁ। আৰু কাচকল ফ্ৰাইৰ বাবে লাগিব নহৰু বটা, আদা বটা, হালধি, অলপ জলকীয়া গুড়ি, গৰম মছলা, সোৱাদ অনুযায়ী নিমখ আৰু ধনিয়া পাউডাৰ। এই গোটেইখিনি লৈ ল'ম। লৈ পেলাই দেখিছে এই গোটেইখিনি আমি এই কাচকলখিনি দি দিছোঁ। আৰু দি পেলাই অলপ ভালদৰে সানি ল'ম। দেখিছে ভালদৰে সানি ল'ম। এয়া ধুনীয়াকৈ সানি ল'ম। সানি হোৱাৰ পিছত এইখিনি আমি 15 মিনিটৰ বাবে ৰাখি দিম। এয়া দেখিছে এয়া 15 মিনিটৰ পিছত মই এইখিনি লৈ লৈছোঁ। এয়া পেন এখনত গেছটো জ্বলাই লৈছোঁ, পেন এখন দি দিছোঁ। আৰু এয়া এইখিনি অলপমান পেনখন গৰম হোৱাৰ পিছত অলপমান তেল দি দিম ইয়াত। দেখিছে আৰু আপোনালোকক ক'বলৈকে পাহৰিছিলোঁ, আৰু অলপমান কেঁচা পিঠাগুড়ি লাগিব। কেঁচা পিঠাগুড়ি ইয়াৰ বাতিটো জোখত লৈছোঁ। আপোনালোকে কাচকলটোৰ পৰিমাণটোৰ ওপৰত ডিপেণ্ড কৰি পিঠাগুড়ি ল'ব। আৰু এয়া মই ইয়াক কাচকল দেখিছেনে এনেকৈ মছলা সানি লোৱা কাচকলটো ইয়াৰ পিঠাগুড়ি এনেকৈ অলপ লেটিয়াই ল'ম। ইয়াত লেটিয়াই পেলাই মই ইয়াত দি দিছোঁ। আকৌ তেনেকৈ এটুকুৰ। তাৰপিছত ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। প্ৰতিটো কাচকল মই এনেকৈ কেঁচা পিঠাগুড়ি লেটিয়াই লৈছোঁ। গেছৰ ফ্লেমটো অলপ কমাই থ'ব। এয়া মই দি দিছোঁ আৰু অলপমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এয়া দেখিছে এই আইটেমটো যদি আপোনালোকে ৰেচিপিটো যদি খোৱা নাই এবাৰ খাই চাবচোন, সঁচাই খাবলৈ বহুত ধুনীয়া হয়। মই আগতেও ট্ৰাই কৰিছিলোঁ, খাই ভাল লাগিলে, সেইকাৰণে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। দেখিছে এতিয়া আমি এই কাচকলৰ
ফ্ৰাই অলপমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। দেখিছে আমাৰ কাচকলখিনি ফ্ৰাই হৈ আছে। এয়া মাজে মাজে মই লৰাই দিছো আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। এয়া দেখিছেনে? এতিয়া মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া দেখিছে মোৰ কাচকল পুৰাপুৰি হৈ গৈছে আৰু এয়া সিজি গৈছে। মই এখন কাটা চামুচে খুচি চাইছো হৈ গৈছে। এয়া এতিয়া মই কাঢ়ি থৈছো। এয়া দেখিছে মই কাঢ়ি থৈছো। এয়া হৈ গ'ল আৰু সেই একেখিনি তেলতে মই আকৌ পিঠাগুড়িত শুকান পিঠাগুড়িত মানে কেঁচা পিঠাগুড়ি হ'ব লাগিব আকৌ লেটিয়াই এয়া মই আকৌ দি দিছো। আকৌ মই সেই একেদৰে তেলত দি দিছো আৰু তেল কম হ'লেও কোনো কথা নাই, কম তেলতো ফ্ৰাই কৰিব পাৰিব। সঁচাকে এই ৰেচিপিটো খাবলৈ বহুত ধুনীয়া হয়। কাচকলৰ ফ্ৰাইটো আমি সদায় কৰি থাকো নহয় জানো, কিন্তু এইটো অকণমান মই আনকমনকে শিকাইছো আপোনালোকক। এয়া আকৌ সেই একেদৰে মই ফ্ৰাই হ'বলৈ দিম। তেলখিনি অকণমান ইফাল সিফাল কৰি দিব পাৰিব, তেতিয়া গোটেইখিনি কাচকলত সোমাব। সেই একেদৰে মই আকৌ এই কাচকলখিনিও ফ্ৰাই কৰিম। দেখিছে মোৰ পিছৰখিনি কাচকলো ফ্ৰাই কৰি এয়া হৈ গৈছে। এয়া মই এয়া প্লেটখনত কাঢ়ি থৈছো। তেনেহ'লে আজি এই ৰেচিপিটো কেনেকুৱা লাগিলে চাই জনাবলৈ একেবাৰে নাপাহৰিব আৰু এবাৰ ট্ৰাই কৰি চাব ঘৰতো। এয়া দেখিছেনে মোৰ কাচকল ফ্ৰাই হৈ গ'ল আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে? আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। দেখিছেনে? এয়া তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।